নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজি আমি আলোচনা কৰিম কিয় গেষ্ট্ৰিকৰ সমস্যা হয়, আমি কিয় গেষ্ট্ৰিকত ভুগিবলগীয়া হয়, আৰু আমি আজি আলোচনা কৰিম ইয়াৰ পৰা কেনেদৰে নিজকে আৰোগ্য কৰিব পাৰিম। দেৰি নকৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। গেষ্ট্ৰিকৰ সমস্যা হোৱা নাম্বাৰ 1 কাৰণ হৈছে আমি স্পীডত খোৱা অভ্যাস। তো আপুনি যদি গেষ্ট্ৰিকৰ সমস্যাত ভুগি আছে তেতিয়াহ'লে প্লিজ স্পীডত নাখাব। স্পীডত খালে গেষ্ট্ৰিকৰ সমস্যা বহু পৰিমাণে বৃদ্ধি হয়। আপুনি যদি গেষ্ট্ৰিকৰ সমস্যাত ভুগি আছে তেতিয়াহ'লে এইটো কাম বন্ধ কৰক। খাওক আৰু যিকোনো খোৱা বস্তু এটা খালে লাহে ধীৰে তাক অনুভৱ কৰি খাব লাগে, যাৰ ফলত আমাৰ গেষ্ট্ৰিকৰ সমস্যা বহু পৰিমাণে কমি যাব। আপুনিও আপোনাৰ সমস্যাৰ পৰা আৰোগ্য পাব পাৰিব। নাম্বাৰ 2, জাংক ফুড বা বাহিৰা বস্তু। আপোনালোকে অতি সোনকালে জাংক ফুড খোৱা পৰা নিজকে বিৰত ৰাখক। আপোনালোকে জাংক ফুড বা তেলত ভজা বস্তুৰ পৰা নিজকে বিৰত ৰাখক। চাব আপোনালোকৰ গেষ্ট্ৰিকৰ সমস্যা বহু পৰিমাণে কমি যাব। নাম্বাৰ 3, পানী খোৱা। পানী খাব লাগে, বহুত পৰিমাণে পানী খাব লাগে, কিন্তু সঠিক সময়ত। আপোনালোকে খালী পেটত পানী খাওক, আপোনালোকৰ গেষ্ট্ৰিকৰ পৰিমাণ বহু পৰিমাণে কমি যাব। কিন্তু খোৱাৰ সময়ত কেতিয়াও পানী নাখাব। খোৱাৰ সময়ত আপোনালোকে পানী খোৱা বন্ধ কৰক। চাব গেষ্ট্ৰিকৰ সমস্যা বহু পৰিমাণে কমি যাব। আপোনালোকে খোৱাৰ এঘণ্টা আগত পানী খাওক আৰু এঘণ্টা পিছত পানী খাওক, যাৰ ফলত আপোনালোকৰ গেষ্ট্ৰিকৰ সমস্যা বহু পৰিমাণে কমি যাব। এই তিনিটা কাম কৰক। লগতে আপোনালোকে যদি যথেষ্ট পৰিমাণে গেষ্ট্ৰিকৰ সমস্যাত ভুগি আছে তেতিয়াহ'লে ৰাতিপুৱা খালী পেটত কুহুমীয়া গৰম পানী খোৱা আৰম্ভ কৰক, আৰু ঘৰতে যিবিলাক বনৌষধি পায়, যিবিলাক মানিমুনি পায়, সেইবিলাক খোৱা আৰম্ভ কৰক। মানিমুনি, ভেদাইলতা এইবিলাক মাজে মাজে খোৱা আৰম্ভ কৰক। আৰু মানিমুনি পাত খালী পেটত খালে বহু পৰিমাণে গেষ্ট্ৰিকৰ প্ৰব্লেম কমাই দিয়ে। আপোনালোকে এইকেইটা কাম কৰক। আপোনালোকেও দেখিব কিমান পৰিমাণে আপোনালোকৰ গেষ্ট্ৰিকৰ সমস্যা কমি গৈছে। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো ভালদৰে চোৱাৰ বাবে। আশা কৰোঁ আপোনালোকক সকলোৱে ভালে থাকিব, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু কমেণ্ট কৰি নিশ্চয় জনাব। ধন্যবাদ।